ছাগলী খেদি ফুৰিছে আমি যাম বাইৰে বাঁহ কাটিব ঢেকীয়া খাম আজি ঢেকীয়া বাঁহ কাটিবলৈ আহিছোঁ আৰু হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভালেই আছে আৰু মোৰতো সদায় নিচিনাকৈ জুই আজি মানে নৱনীতা বাইদেউ গতে ক'বলৈ কৈছোঁ মানে কেনেকুৱা আছে নাজানো তাৰপৰা কি খবৰ আপোনালোকৰ মই মানে এয়া বাৰীলৈ আহিলোঁ বাৰীত মানে এনেকৈ ঢেকীয়া বুটলি আছোঁ এয়া আমাৰজনী আহি পেলাই বাঁহ কাটি আছে তো ভিডিঅ'টো এয়া বাঁহ কাটি হৈ গ'ল আৰু এতিয়া যাম মই এইকেইটা আৰু এবাৰতে হ'ব 5টাহে মানুহ না কি কৰিছা বোলো এডাল হ'লে আকৌ হেল্ল' ফ্ৰেণ্ডছ কালি ভিডিঅ' কৰা নহ'ল আৰু আজি কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ আজি মানে আমাৰ ঘৰত বিহু খোৱা পাতিছোঁ তো মানে সকাম কৰিছোঁ আৰু নিয়মবিলাক আপোনালোকক দেখাম বুলি ভাবিছোঁ কি নিয়ম পাতোঁ আৰু সেইজনী মানুহ চাদৰ মেখেলা পিন্ধি আছে এয়া তো ভিডিঅ'টো শেষলৈকে চাই যাব অকণ স্কিপ নকৰাকৈ ভকতসকলে মানে হেৰি কৰি আছে এইটো কি মানে যা যোগাৰ কৰি আছে তামোল কাটি লৈছে মানে এনেকুৱাবিলাক কৰি লৈছে আৰু তাৰপিছত চাগে ভাং খোৱা চাং খোৱা চাগে নেকি ভাং খোৱা পাতিছে তাৰপৰা আকৌ সাজো দিব খাবলৈ সেইবিলাকে কৰিব চাগে মই ভালকৈ নাজানো তো চব আপোনালোকক দেখাই যাম দেই এয়া ভকতসকল আহিছে আৰু এতিয়া কাম কাজ কৰি আছে মানে ধুনীয়াকৈ আৰু সজাই লৈছে ধুনীয়াকৈ তামোল পাণ অৰিহণা দি আৰু আনফালে মায়ে মানে ভাত বনাই আছে সাজৰ কাৰণে এয়া ভকতসকল বহি আছে এয়া তেতিয়া ইয়াত দিব জলপান দিব তাৰপৰা আৰু মানে ভাঙো দিব আৰু সাজো দিব গোটেইখিনি দিব 3টা মানে হেৰি যিহেতু বিহু খুৱাই পাতিছে তো এয়াই চাই থাকক ইয়াত পিঠা পনা সকলোবিলাকেই আছে আৰু এইফালে আমাৰ মায়ে সাজৰ কাৰণে যোগাৰ চলাইছে আৰু মই মায়ে সাজৰ লগত দিছে মাছ দিছিলে আৰু জলকীয়া ভাজি দিছিলে হেৰি পচলা আৰু মাছ আলু সেনেকৈ জলকীয়া ভাজি দিছিলে আৰু মনিও বহুত কাম কৰিলে তাই পিঠা পনা বনালে দিলে আৰু ঘৰ চাফা কৰিলে সেইকাৰণে এয়া মানে একদম ভকতসকলে ভাং খাই আছে চাই আছোঁ আৰু মানে ভিডিঅ' কৰি আছোঁ বাহিৰৰ পৰা যিহেতু আমাক সোমাবলৈ নিদিয়ে মানে সোমাব পাৰি কিন্তু এনেই বেয়া লাগে আৰু এইফালে আৰু টানি আছে গোটেইসকল বৰ্তা হয় এতিয়া ভাঙৰ পৰ্ব চলি আছে আৰু অলপ দেৰি পাছত এই সাজৰ পৰ্ব চলিব আৰু চব দেখাই যাম আপোনালোকক চাই থাকক খাই আছে আৰু ভকতসকলে তাৰ আগত চাহো লৈ আছে আৰু পিঠা লৈ আছে বা জলপানো ভাগে ভাগে দি আছে আৰু লগতে এয়া আমি সাজ খাইছোঁ চবেই মানে এয়া সাজে একদম এয়া খাই আছোঁ যিহেতু মৃতকৰ কাৰণে পতা হৈছিলে সকামটো সেইকাৰণে অকণমান ঘৰৰ মানুহখিনি অকণমান নিয়মটো কৰি দিলোঁ আৰু সাজ খোৱাৰ তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব
আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ। বাই।